কেণ্ডিডেট হিচাপে প্ৰথমবাৰৰ বাবে আজি উপস্থিত হৈছে এই সম্পৰ্কত আপুনি কি ক'ব? মই প্ৰথমতে নিজৰ দলকে ধন্যবাদ দিছোঁ, দলৰ নেতাসকল কৰ্মীসকলক আৰু পদবড় ছাত্ৰ সন্থা BJSCBM NDP প্ৰগ্ৰেছিভ আৰু বিভিন্ন দল সংগঠনক যিসকলে মোৰ প্ৰাৰ্থিত্বক সমৰ্থন জনাইছে আৰু তেওঁলোকে সমৰ্থন জনোৱাৰ লগে লগে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিটো ৰাজনৈতিক বাতাবৰণ সেইটো সলনি হৈ গ'ল। সুবনকাটা মোৰ অতি চিনাকি ঠাই। এই অঞ্চলত বহুতবাৰ মই বাগানপাৰা সুবনকাটা বুলি কৈছোঁ। বাগানপাৰা মোৰ চিনাকি ঠাই। মই আগৰ পৰা আহি থাকোঁ। এই অঞ্চলৰ পৰা সদায় আমি ভোট পাওঁ আমাৰ দল সংগঠনে যেতিয়া ইলেকশ্যন খেলে। এতিয়া আগন্তুক নিৰ্বাচনটো যথেষ্ট মানে ইণ্টাৰেষ্টিং হোৱা নাই যদি চবৰে যিটো স্থিতি আৰু ভূমিকা খুব ইণ্টাৰেষ্টিং হৈ যাব পাৰে। আটাইতকৈ ইণ্টাৰেষ্টিং হ'ব কোকৰাঝাৰ, কাৰণ ইয়াৰ চিটিং MP নৱসৰণীয়া আছিল। তেওঁৰ 3টা প্ৰতিশ্ৰুতি প্ৰধানতে আছিল। এটা হ'লে BTC ভংগ কৰা কৰিব নোৱাৰিলে, BTCৰ পৰা গাঁও কৰ্তন কৰা কৰিব নোৱাৰিলে, অবৈধ অস্ত্ৰৰ বিৰুদ্ধে যুদ্ধ কৰা কৰিব নোৱাৰিলে। তো সকলো ক্ষেত্ৰতেও বিফল হ'ল। তাৰ কাৰণে নৱসৰণীয়াৰ নাম আজি হয়তো বেছি উৎসাহিত নহ'ল। BJP আৰু AGPৰ সহায় লৈ পেলাই জিকি যোৱাৰ এটা সপোন দেখিছে। আচলতে BPF কিমান পাৰ্চেণ্টেজ ভোট পাব সেইটো ৰাইজে জানে, কিন্তু তেওঁ সদায় BJP আৰু AGPৰ নাৱত ভৰি দিয়ে জয়ী হ'ব খুজিছে। কিন্তু আমি যিটো দেখিছোঁ ইয়াত খুব বেছি BJPও হোৱা নাই মানুহ, আৰু AGP বহুত দিন এই অঞ্চলটো এৰি থকাৰ কাৰণে AGPৰ প্ৰভাৱো নাইকিয়া হৈ গৈছে। এইকাৰণে BPF আমাৰ সন্মুখত প্ৰত্যাহ্বান যিমানখিনি দিব লাগিছিল দিব নোৱাৰিব। UPPLৰ স্থিতি আজিৰ দিনত চবতকৈ ওপৰত, আৰু কংগ্ৰেছ দলেও কেণ্ডিডেট দিব বিচাৰিছে। তেওঁলোকেও আজি দলটো পুনৰ আকৌ ভেটি স্থাপনৰ কাৰণে ইলেকশ্যন খেলিবলৈ ওলাই আহিছে, কাৰণ জিকিবৰ কাৰণে খেলিছে বুলি মই ধৰিব নোৱাৰোঁ। মানে জনগণৰ ৰাইজ UPPLৰ সপক্ষে ভোট দিব। খুব ডাঙৰ মাৰ্জিন নহ'লেও আমি ভাল মাৰ্জিন লৈয়ে জয়ী হ'ব পাৰিম, এইটো বিশ্বাস আমাৰ আছে। এতিয়া কি চলে আপুনি সমাজত ৰাইজৰ মাজত? আমাৰ স্পষ্ট, আমি কোনো কাকো লোকধাক কৰি পেলাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই। আমি বিচাৰোঁ বড়ো সমস্যাৰ স্থায়ী সমাধান হওক। NDFB 2005 চনৰ পৰা শান্তি আলোচনাত বহি আছে, এইটো সমাধান নহয়। আমি একে সময়তে বিচাৰোঁ, মই MP হিচাপে যেনিবা জিকিও যদি যাওঁ, অসমৰ সমস্যা হিচাপে আলফা সমস্যাও আছে। এই আলফা সমস্যাৰ স্থায়ী সমাধানৰ কাৰণেও মই মাত মাতিম। আন অন্যান্য যিবোৰ সমস্যা আছে সন্মুখত যিবোৰ আহিব, যেতিয়ালৈকে আহিব প্ৰতিটো সমস্যাৰ কাৰণে মই মাত মাতি যাম। সেইটো আমাৰ মূল লক্ষ্য। এটা হ'লটো দুৰ্নীতি। ইয়াত বৃহৎ অংকৰ দুৰ্নীতি চলি আছে BTCত। এইটো খেগে কৈছে, আমি কোৱা কথা নহয়। আৰু ইয়াৰ কোনো দুৰ্নীতিৰ ওপৰত তদন্ত নহয়। ঠায়ে ঠায়ে RTI মাৰি পেলাই বহুত ইঞ্জিনিয়াৰে লকআপত যাব লগা হৈছে, BDO লকআপত যাব লগা হৈছে। এইবিলাকতো এটা প্ৰমাণ আছিল দুৰ্নীতি যে হৈছে, কিন্তু তেওঁৰ ওপৰত কোনো তদন্ত নহয়। সেইকাৰণে ইয়াত দুৰ্নীতিৰ ওপৰত তদন্ত কৰাও আমাৰ এটা উদ্দেশ্য। তদন্ত কৰাব লাগিব, এই বিষয়ে মই মাত মাতিম নিশ্চয়। আৰু এই অঞ্চলত বসবাস